আজি মই কি লাগিব আপচা শিৰবা কপাল লাগিব নেকি কি তুমি তোমাক কি লাগিব এই চোলা এটা ল'ব চলা লাগিব নেকি তো গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল। তো গাইস এতিয়া ৰাতিপুৱা 9টা বাজিছে, চাওক কিমান কুঁৱলী দি আছে। আপোনালোকে ভাবিছে কিজানি বহুত মানে 7টা মান বাজিছে ৰাতিপুৱা, কিন্তু গাইস 7টা বজা নাই, এতিয়া বাজিছে ৰাতিপুৱা 9টা। চাওক কুঁৱলী দেখিছে। তো গাইস আন্ধাৰ হৈ আছে, সূৰ্য এতিয়ালৈ ওলোৱাই নাই গাইস। তো গাইস মই এটা কথা ভাবিছো, মই আজি ৰাতি এবাৰ পূজাৰ পৰা আহিম, মানে ৰাসৰ পৰা আহিম বুলি ভাবিছো। তো আপোনালোকে মোৰ লগত বলক, কেনেকুৱা পাই ক'ব ভিডিঅ'টো। তো গাইস আৰু বেলেগ একো নকওঁ, ডাইৰেক্ট ৰাতি লগ পাই আছো। ওকে, তো গাইস আই এম ৰেডি ফৰ গোয়িং টু পূজা। তো গাইস আমি এতিয়া যাব ওলাইছো পূজাত। তো কি হয় কি নহয় চাই থাকিব। আৰু গাইস মোৰ এজন তাৰমানে ভাইটি আছে, মানে দুইজন ভাইটি আছে, সিহঁতক মই ফোন কৰিব লাগিব এতিয়া। তো গাইস সিহঁতক ফোন কৰি লওঁ কেতিয়া আহে সিহঁতে। তো গাইস চাই থাকক ভিডিঅ'টো শেষলৈ, ঠিক আছে। হেল্ল' অ 7টা আহিবি না অ দে ঠিকে আছে দে, আহিবি দে। অ দে ফোন মাৰিবি, 7টাত আহিবি কিন্তু। অ দে। তো গাইস আপোনালোকে শুনিলে সি বোলে 7টা বজাত আহিব। তো আমি গাইস ডাইৰেক্ট পূজাত লগ পাই আছো, ঠিক আছে গাইস। তো গাইজ মই আৰু মোৰ ভাই বন্ধুবোৰ যাই আছো খোজকাঢ়ি কাঢ়ি পূজা চাবলৈ। আপোনালোকেও যাই আছে মোৰ লগত। তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈ। দিয়ক গাইজ, মই বেছি কথা নকওঁ, আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। ঐ বাছ নবজাও। গাইজ মানুহ কিন্তু তামাম হৈছে, বেছি হৈছে। নাই 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 অধিক হৈছে, নাই 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 বহুত হৈছে। কিবা এটা হৈছে দিয়ক গাইজ, কি বুলি ক'ম গাইজ, মুখত ভাষা নাই মোৰ। এটা কথাই কওঁ, অ' মাই গড।
আৰু গাইজ ইয়াত থিয়েটাৰো আহিছে হে, চাওক উদয়ন থিয়েটাৰ। গাইজ আপোনালোকে চাব আহিব থিয়েটাৰ, ময়ো চাওঁ কি কৰিব পাৰোঁ, নোৱাৰিম চাগে কিজানি, কাৰণ হাতত বেছি পইচা নাই, খাওঁতে শেষ হ'ব। দিয়ক আৰু কিনো কৰিম দুখীয়া মানুহ। গাইজ ইয়াত লটাৰী খেলো আহিছে হে, মাৰুতিৰ কাটই নেকি এটা টিকট। নোৱাৰো দিয়ক, হাতত আছে 100 টকা, খাবও লাগিল আৰু ঘৰলৈও মিঠাই অলপো নিব লাগিব, পইচা নিমিলিব গাইজ মোৰ। কিন্তু গাইজ আপোনালোকে কাটিব পাৰিব টিকট, আহক আৰু কাটক টিকট, ভাগ্যত আছে যদি কাৰ এখন লৈ যাওক ইয়াৰ পৰা। দিয়ক গাইজ, বগা কাৰখন কিন্তু ভাল লাগছিল মোৰ। মই নাচুৰ বান্দা কলেজলে অহা যোৱা কৰা টেক্সিত ঘূৰি পোচোৱা মোৰ খালী আছে বেকছিট মিনিমি নাম জানি থোৱা আমাৰ ৰেপ ষ্টাৰ এবাৰ তো গাইজ ইয়াত বোলে 200 টকাতে কাপোৰ পায়, আমাৰ ভাইহঁতে বোলে কিনে কিবা, আহকচোন কি কিনে তেওঁলোকক সোধো। কি লাগিব? আপচ চাইছোঁ ৰ'বা কপাল লাগিব নেকি? কি ৰবি আচ্ছা, 400 না তোমাক কি লাগিব? এই চোলা এটা ল'ব চলা লাগিব নেকি? দামটো গম পাইছা না নাই? দামটো 800। কি লিখা আছিল 200 টকা, কিন্তু বেপাৰীয়ে কাপোৰৰ দাম শুনালে 800-900 টকা। সেই কথা শুনি আমাৰ ভাইহঁতে ক'লে বোলো অলপ পূজাখন কৰোঁ, মানুহ চাওঁ আৰু খাওঁ আৰু ইয়াৰ পৰা যাওঁ। দিয়ক। ছোৱালী তুলনা নাই যেন কাষতে কলচি লৈ ৰচকি বাই তোমাৰ নাম কি নাজানো পিছে কলো হাই আজি 4 হ'ল no reply তোমাৰে পদুম চকু দি জুই মই নামাৰা তুমি বিজুলি মোৰ হুৱে বাৱে লৰা পৰিছে উজুতি খাই মা কসম তোমাৰ তুলনা নাই কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে তোমার বধুর সুকুটি ময়না কোন বিধাতাই হাজিলে কলেজলে অহা যোৱা কৰা টেক্সিত ঘূৰি পোচোৱা মোৰ খালী আছে বেকছিট মিনিমি নাম জানি থোৱা আমাৰ ৰেপ ষ্টাৰ এবাৰ সুধি চোৱা মনক চিকিমিকি যেন তোমাৰ চমক এই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে তোমাৰ বধুৰ চকুটি মইনা কোন বিধাতাই হাজিলে কোন বিধাতাই হাজিলে
কিবা এটা খাব লাগিছিল গাইছ, মানুহচোন সকলোতে ফুলে হৈ আছে। ক'ত খাওঁ এতিয়া? চাওঁ ৰ'বকচোন ক'ত খাব পাওঁ। Let's go! যাওঁতে ঘৰত জিলাপি নিব লাগিব গাইছ, পূজাত জিলাপি মেইন। তো গাইছ, অৱশেষত ইমান টাইম ঘূৰাৰ পিছত কিবা এটা খালোঁ দিয়ক। এগ ৰোল নে কিবা কণী ৰোল খালোঁ দিয়ক। আৰু গাইছ, জিলাপি অলপ কিনি আমি ঘৰত যাওঁ। আৰু গাইছ, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ। জয় আই অসম। বাই বাই। আৰু গাইছ, জিলাপি আধা কেজি কিনিলোঁ দিয়ক।